হাই হেল্ল' নমস্কাৰ। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ মোৰ বাৰ ঘৰত, মানে সিহঁতৰ ঘৰত এইবাৰ মহালয়া কৰিব। তাৰে কাৰণে মই ভিডিঅ'টি বনালোঁ। এয়া এতিয়া জোৰোণ দিব আহিব দেৱী মাক। আদৰি নিবৰ কাৰণে সকলোৱে ৰৈ আছে অতি আগ্ৰহেৰে। মই গোটেইখিনি নিয়ম কানুন দেখাম, কেনেকেনো কি কৰে, কি নিয়ম আছে, গোটেইখিনি দেখাম মই। এতিয়া ভৰি ধুৱাই দিব, তাৰপিছত আদৰি নিব আৰু বৌহঁতে। দেখাই আছোঁ, চাই থাকক আপোনালোক সকলোৱে ভিডিঅ'টি। আজি হ'ল মহালয়া। এই বিশেষ দিনটোত দেৱী মাক কি কৰে, কি নিয়মেৰে পূজা অৰ্পণা কৰে, এই গোটেইখিনিৰ পৰা মই অকণমান আপোনালোকক ক'ম বুলি ভাবিছোঁ। ময়ো বৰ বিশেষকৈ নাজানো। যদিহে কিবা ভুল হয় আপোনালোকে কমেণ্ট বক্সত মোক নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ। এতিয়া জোৰোণখন আদৰি নিব, এয়া নি থকা মুহূৰ্ত। তাৰপিছত কিনো কৰে দেখাম মই আপোনালোকক, চাই থাকিব আপোনালোক সকলোৱে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ আহিছে। আজিৰ এই বিশেষ দিনটো পাৰ হোৱাৰ পিছতে নৱৰাত্ৰি আৰম্ভ হ'ব আৰু লগতে দুৰ্গা পূজাও আহি পালে। মাজত মাতো কেইটামান দিনহে বাকী আছে। আমাৰ সকলোৰে মন প্ৰাণ বহুতে বেছি ফূৰ্তি লাগি আছে, নহয়নে বাৰু? ধৰাৰ বুকুলৈ আগমন দুৰ্গতি নাশিনী দেৱী মা দুৰ্গাৰ। শাৰদীয় বতৰ, চাৰিওফালে কহুৱা ফুলিছে, নিয়ৰ সনা গধূলি, শেৱালি ফুলৰ গোন্ধ। খুবেই ধুনীয়া পৰিৱেশে সৃষ্টি কৰিছে বৰ্তমান সময়ত, নহয়নে? এতিয়া আমাৰ জোৰোণখন আহি পালে, সকলোৱে বহিলে। এতিয়া পূজা অৰ্চনা কৰিব পুৰোহিতে, মই দেখাই আছোঁ। লগতে আয়তীসকলে নামো ধৰিব, সেয়াও দেখাম অকণমান। ৰ'ব, মহালয়াৰ বিষয়ে মই অকণমান আপোনালোকক ক'ম বুলি কৈছিলোঁ নহয়, এতিয়া কওঁ শুনক। মহালয়াৰ দিনটোৰ পৰা পিতৃপক্ষৰ সমাপ্তি হয় আৰু দেৱী পক্ষৰ আৰম্ভ হয়। আৰু এই বিশেষ দিনটোত দেৱী ধৰিত্ৰীলৈ নামি আহে আৰু দেৱীক নেত্ৰদান কৰা হয়। আৰু তেতিয়াৰ পৰাই আমাৰ নৱৰাত্ৰি আৰম্ভ হয়। যিসকলে নৱৰাত্ৰি পালন কৰে সেইসকলে ব্ৰত ৰাখে মাৰ নামত এই দিনকেইটাত। আৰু লগতে এই বিশেষ দিনটোত পূৰ্বপুৰুষসকলক জল অৰ্পণ কৰি তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰা হয়। এতিয়া মাক সকলোৱে প্ৰাৰ্থনা জনাই আছে আৰু পুৰোহিতে গোটেইখিনি নিয়ম কানুন ভালদৰে কৰি আছে। এয়া দেখিছেনে? এতিয়া বলক ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ, কি কৰিনো আছে বাহঁতে। এয়া সকলোৰে কাৰণে পুৰি চব্জি বনাই আছে, এয়া ৰেডি কৰি আছে বাহঁতে। দেখিছেনে? এতিয়া নাম আৰম্ভ হ'লে, এয়া নাম দেখাইছোঁ অকণমান। দেখিছেনে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটা বিৰাজমান কৰিছে, বহুতে বেছি ভাল লাগিছে। এয়া প্ৰায় ৰেডি হ'বৰে হ'ল আৰু সকলোৱে কামত ব্যস্ত হৈ আছে। সকলোকে দেখাই দিছোঁ বাৰু মই। এয়া পুৰি ভাজি আছে, এয়া ফল মূল যোগাৰ কৰি আছে, মাহ প্ৰসাদ ৰেডি কৰি আছে। নাম হ'বৰে হ'ব আৰু এতিয়া। এয়া দেখিছেনে? বুট মাহ ৰেডি কৰি আছে, ফল কাটি আছে। এতিয়া বলক বাহিৰত। এতিয়া আহিছে মেইন পৰ্বটো। মহালয়াৰ দিনটোত কলপুলিত আ-অলংকাৰ পিন্ধাই ধৰিত্ৰীলৈ আবাহন কৰা হয়। আৰু ষষ্ঠী পূজাৰ দিনা এই কলপুলিটোৰ লগত কচু, হালধি, ধান, মানকচু, জয়ন্তী, বেল, ডালিম, অহোক এই 9বিধ সামগ্ৰীৰে নৱপত্ৰিকা তৈয়াৰ কৰি জুৰীয়া, বেল আৰু অপৰাজিতাৰে নাৰীৰ ৰূপ প্ৰদান কৰা হয়।
এইখিনি আছিলে মহালয়া বিশেষ। যদিহে কিবা ভুল হৈছে মোক আপোনালোকে কমেণ্ট বক্সত জনাব বুলি মই আশা কৰিলোঁ। এয়া চাওক কলপুলিত কৰা নিয়মখিনি। এয়া দেখিছেনে অলংকাৰ পিন্ধাই আছে এতিয়া বস্ত্ৰ পিন্ধাব। এতিয়া প্ৰায় পূজা শেষেই হ'বৰ হ'ল। সকলোৱে সেৱা ল'ব মাৰ নামত। ঘৰৰ সপৰিয়ালে মাৰ নামত সেৱা অৰ্চনা কৰিব এতিয়া। এতিয়া পূজা প্ৰায় শেষেই হ'বৰ হ'ল। বাহিৰত এয়া খোৱা লোৱা ব্যৱস্থা কৰিছে, তাকে অকণমান দেখাইছোঁ মই। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদিহে আজিৰ ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।